কিমান নম্বৰত হ'ল কৈছা? ফাৰ্ষ্ট তো আমাৰ বেদে ফাৰ্ষ্ট পজিশ্যনত হ'ল গৈছে ছোৱালীৰ ভিতৰত আৰু বেদনতা কৈ দে কিমানত হ'ল কৈছা? Second. তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আৰু আমাৰ খবৰ বহুতে ভাল। আমি আজি গৈ আছোঁ গোৱালপাৰাত। চ' গোৱালপাৰাত আমাৰ এটা মাৰাথন ৰেচ কম্পিটিশ্যন আছে। তো কালি আছে, তো আমি আজি গৈ আছোঁ। আজি তাতে গৈ উপস্থিত হ'ব লাগিব। তো আৰু আমাৰ লগত আছে বেদান্ত দা। তো এতিয়া আমি ইয়াতে দুইজন আছোঁ, আমাৰ ঘৰলৈকে আহি লৈছে। তো আৰু ছোৱালী দুজন আছে, পম্পী আৰু শিখামণি। তো তাহাঁতে আমাৰ লগত যাব। তো তাহাঁতে আহি আছে, আমি এতিয়া ৰাস্তাত ৰখি আছোঁ। A few moments later. নহ'লে আমি লগ পাই গ'লোঁ, পম্পীহঁতকেইটা আহি গ'ল। তো এতিয়া আমি তালৈকে ধুনীয়াকৈ উপস্থিত যাই লহি। তো আপোনালোকক দেখুৱাইছোঁ পিলি গাড়ীত গৈ আছোঁ এতিয়া ধুনীয়াকৈ আমি। ফাইনেলি এতিয়া আমি আহি পালোঁ ষ্টেডিয়াম আৰু আমি এতিয়া ৰুমত যাই আছোঁ ধুনীয়াকৈ চবকেইটা এই চাব পাৰে। আমি এতিয়া ফাইনেলি ৰুম আহি গ'লোঁ ধুনীয়াকৈ। এইয়া আমাৰ ৰুমটো হৈছে ধুনীয়াকৈ দেখুৱাই দিছোঁ। আৰু এইপিনে আমি ঘৰৰ পৰা ৰুটি চুটি বনাই লৈছে আমাৰ পম্পী বাইদেৱে। আমাৰ এতিয়া শিখা বাইদেৱে লাজ কৰিছে। ত' এতিয়া আমি ধুনীয়াকৈ খাই লওঁ অলপ বেলাভাতীৰ হেৰিটো কি কয় ব্ৰেকফাষ্ট কৰি ল'ম অলপ আৰু গধূলাটো ভাত খাব লাগিব। তো এতিয়া আপোনালোকক দেখুৱাইছোঁ আমাৰ ৰুমটো। থাকিম আৰু আজি ৰাতিটা। আমি এতিয়া ধুনীয়াকৈ ফ্ৰেছ ট্ৰেছ হৈ ললোহি। আৰু এইপিনে আমাৰ শিখা বাইদেউ আৰু পম্পী বাইদেউ। 5 minutes later. আমি এতিয়া ধুনীয়াকৈ ভাত চাত খাই গোটাই মিলি ৰুমত আহিলোঁ। এতিয়া আমি টোপনি মাৰিবা ওলামহি। তো আমি আছোঁ এটা ধুনীয়াকৈ এতিয়া ORS খাইছে, ভাত খাই দাই আহি। আৰু এইপিনে আমাৰ বিজি আছে শিখা বাইদেৱে। তো আমাৰ আমাৰ পম্পী বাইদেউতে নি থাকিব, আমাৰ থাকে মেহেন্দি আৰু এই ORS টানি আছে। তো মৰ্ণিং কালি লগ পাইছোঁ আপোনালোক, কালি দেখুৱাইছোঁ। তো আজিলৈ বাই বাই, গুড নাইট। গুড মৰ্ণিং। তো এতিয়া ৰাতিপুৱা হৈ গ'ল। চ' আমি ধুনীয়াকৈ এতিয়া উঠি দি দিলোঁ। তো চববিলাক উঠি দিলোঁ আমি ধুনীয়াকৈ এতিয়া আমি বিপ নম্বৰ ল'বলৈ লাইন হৈ আছোঁ। তো বিপ নম্বৰ দি আছে, এইবিলাক ধুনীয়া ফিৰ হৈ আছে। তো বেদান্ত দা আৰু মই মানে লাষ্টত, আৰু এইপিনে পম্পী আগত। ছোৱালীবিলাকৰ বেলেগ লাইন আৰু ল'ৰাবিলাকৰ এইটো লাইন দিছে। তো এতিয়া বিপ নম্বৰটা লৈ আছোঁ। তো দেখুৱাই দিছোঁ মই ধুনীয়াকৈ এতিয়া ওলাই লৈছোঁ। তো দেখুৱাই দে তো আৰু নতুন নতুন বিপ চলা দি দিছে। আৰু মানে দেখুৱাই দে পম্পী বাইদেউ তো এইফালে চাই দে। তো আমি চবকেইটা ৰেডি হৈ ল'লোঁ। তো পম্পী উঠি দিয়ে পম্পী বাইদেউ বোলে পম্পী বাইদেউক দেখুৱাই দিছোঁ ধুনীয়াকৈ ওলাই আছে। তো ৰেডি হৈ গ'ল ধুনীয়াকৈ। আৰু এইবিলাক চববিলাকে খেলিব, ধুনীয়া ধুনীয়া সৰু ছোৱালীবিলাক আছে। A few moments later. ৰানিং কমপ্লিট কৰাৰ পিছত আৰু সিহঁতে ল'ৰাৰ 5টা কেণ্ডিডেট প্ৰাইজসমূহ সিহঁতে চিলেক্ট কৰিছে। আৰু ছোৱালীৰ 5টা প্ৰাইজ আছে, ল'ৰাৰ 5টা আছে। তো গতিকে এতিয়া প্ৰাইজকেইটা অলপ পিছত দি দিব। তো এইখিনি পজিশ্যনত ধুনীয়াকৈ সোমাইছে। চ' এতিয়া আমাৰ বেদান্ত দাক ছেকেণ্ড প্ৰাইজসমূহ দি দিলে ধুনীয়াকৈ। এইটো পম্পী বাইদেউ ফাৰ্ষ্ট প্ৰাইজ ছোৱালীৰ। চ' আৰু আমি এজন গোৱালপাৰীয়া লগ পাই গ'লোঁ ধুনীয়াকৈ। তো ভাই খবৰ আৰু নামটো কৈ দিয়া। Pare mano Putin lava. আৰু ঘৰটো For Chutki. তো কিমান নম্বৰত থাকিলে পজিশ্যনত? 7 number position paru aro amar aro. সেই 6 নম্বৰত সোমছে। আৰু আমি গৈ আছোঁ নদী পাৰত, মানে ব্ৰহ্মপুত্ৰৰ পাৰৰ ওচৰত গ'লে আমাক এতিয়া দুখ পাব নে। ফাইনেলি আমি আহি গ'লোঁ এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত। তো
এতিয়া আপোনালোকক দেখুৱাই দিছোঁ ধুনীয়াকৈ ভিউ তো এয়া চাব পাৰে এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ আমি ৱাও তো এতিয়া অলপ চাই লওঁ আৰু প্ৰথমবাৰ ব্ৰহ্মপুত্ৰত আহিলোঁ ইফালে গোৱালপাৰাত আৰু এখন নাও ষ্টাৰ্ট কৰিছে ধুনীয়াকৈ এয়া ক'তবা যায় আৰু দেখুৱাই দিছে এতিয়া নাওখন থতত কৰি যাই আছে ক'ত যাব এইখন নাওখন গুৱাহাটী অঁ গুৱাহাটী যাব বোলে ধুনীয়া জেগাত আমি আহিলোঁ এতিয়া নদীৰ পাৰত তো দেখুৱাই দিছোঁ এয়া কিবা কয় এইগিলা নাম চাম নাজানো ধুনীয়া একদম নদীৰ পাৰত আছে হালধীয়া জককে ৱাও আৰু ইপিনে আছে অলপ আৰু আগত ইপিনে কি এই কালাই আছেচোন কালাই মানে চবৰে একদম নদীৰ পাৰতে ৰৈছে আৰু মাটি অলপ ডোখৰ আছে চ' ইয়াত ধুনীয়াকৈ এইবিলাক কালাই মাটি কালাই ওলাই আছে তো এই মানুহজনক মই সুধি আছোঁ এইখিনি কি কয় সুধি আছোঁ দাদা এইখিনি কি কয় এইটো সোণ বুলি কয় সোণ অঁ খাই নেকি নাই এইটো নিৰ্মা চাবান চোতা এইবিলাক বনায় নিৰ্মা চাবোন চোতা অঁ তো এইবিলাকে মাটি গেলা নেকি এইটো মাটি গেলাই অঁ এতিয়া এইবিলাকতো ওলাব হোৱা নাই নাই এইবিলাক দেৰি আছে ন অঁ ঠিক আছে এইবিলাক বোলে এতিয়া পকা নাই তো পকিলে ওলাবহি আৰু দেখুৱাই আছোঁ আৰু মানে ভিতৰত আছে বহুত কেইটা তো মানে এইখিনিতে অলপ ভাল লাগে আৰু নদীৰ হেৰতে 5 minutes later. So এটা আমি প্ৰাইজ কিটা লৈ আহিলো ধুনীয়াকৈ তো দেখুৱাইছোঁ কি পালে কি নাপালে আমাৰ পম্পী আৰু বেদান্ত দাই তো দেখুৱাইছোঁ তো কেনেকুৱা লাগিলে প্ৰাইজটো পাই তো ফাৰ্ষ্ট পজিশ্যনত পাইছে ইয়ে ছোৱালী প্ৰথম দৌৰ আৰু আমাৰ ফালে বেদান্ত কেনে লাগিছে ভালে অনুভৱ ভালে অঁ তো ভালে লাগিছে বোলে মোৰ আৰু নাই মানে এনে চিম্পল এখন চাৰ্টিফিকেট দি দিছে তথাপি বনাই পালে তো এতিয়া আমি ঘৰলৈ ওলাই দিমকৈ ধুনীয়াকৈ লাহেকৈ তো ভিডিঅ'টো আজি এইখিনিতে ৰাখিছোঁহি তো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাকি তো ৰাখিছোঁ বাই বাই